নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি গ্ৰেড 3 এক্সামৰ বাবে আপোনালোকে কি পঢ়িব লাগিব আৰু আপোনালোকে কেনেধৰণৰ আপোনালোকৰ প্ৰশ্ন আহিব, আপোনালোকৰ বাবে মই কেইটামান ইম্পৰ্টেণ্ট জিকেৰ কুৱেশ্যন লৈ আহিছোঁ। এইবিলাক প্ৰশ্ন আহিব পাৰে, আপোনালোকে এবাৰ চাই ল'ব। বলক চাই লওঁ। চাব পাৰে বন্ধু বান্ধৱীসকল, আপোনালোকৰ প্ৰথম কুৱেশ্যনটো আছে, ভাৰতৰ প্ৰথম মহিলা মন্ত্ৰী কোন আছিল? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব বিজয় লক্ষ্মী পণ্ডিত। নেক্সট কুৱেশ্যন আছে, আপোনালোকৰ ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব সুকুমাৰ সেন। নেক্সট কুৱেশ্যন আছে, আপোনালোকৰ প্ৰথম ভাৰতীয় মহিলা IPS কোন? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব কিৰণ বেদী। নেক্সট কুৱেশ্যন আছে, ভাৰতৰ প্ৰথম গভৰ্ণমেণ্ট জেনেৰেল কোন আছিল? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব চক্ৰৱৰ্তী ৰাজাগোপালচাৰী। নেক্সট কুৱেশ্যন আছে, ভাৰতৰ প্ৰথম বেংক কি? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যন আছে, অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল? বাহাদুৰ শ্বাহ জাফৰ। নেক্সট কুৱেশ্যন আছে, চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে? 321 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন আছে, অৰ্থশাস্ত্ৰ কোনে লিখিছিল? আপোনাৰ শুদ্ধ এনচাৰ হ'ব কৌটিল্য। নেক্সট কুৱেশ্যন আছে, বাবৰনামা কোনে লিখিছিল? শুদ্ধ এনচাৰ বাবৰে। নেক্সট কুৱেশ্যন আছে, আকবৰনামা কোনে লিখিছিল? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব আবুল ফজলে। নেক্সট কুৱেশ্যন আছে, আকবৰৰ পিতৃ কোন আছিল? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব হুমায়ুন। আৰু নেক্সট কুৱেশ্যন আছে, আপোনালোকৰ পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? আপোনালোকৰ শুদ্ধ এনচাৰ হ'ব 5 নৱেম্বৰ 1556 চনত আপোনালোকৰ পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল। এইকেইটাই আছিলে বন্ধু বান্ধৱীসকল আপোনালোকৰ কেইটামান ইম্পৰ্টেণ্ট জিকেৰ কুৱেশ্যন। যদি বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।